হেল্ল' এভৰিৱান, মোৰ নতুন এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলো ভালে আছে। আৰু মোৰ আছিলে কেক এটা অৰ্ডাৰ, যিহেতু মই মায়ঙৰ ভিতৰতে কেক অৰ্ডাৰ লওঁ আৰু সেইবাবে এইটো কেক বনাই ল'লোঁ। বনাই কৰি উঠিয়েই মই কেকটো দি পঠালোঁ। আৰু কেকটো কেনেকুৱা হৈছে আপোনালোকে কমেণ্টত জনাব। আৰু যদি কোনোবাই অৰ্ডাৰ কৰিব বিচাৰে মায়ঙৰ ভিতৰতে, তেতিয়াহ'লে ইনষ্টাগ্ৰামত গুণগুণ দেৱী বুলি আছে, কণ্টেক্ট কৰিব পাৰে। আৰু তাৰপিছতে বাৰ লগত গ'লোঁ দোকানলৈ। বিহুৰ অলপ চলপ বজাৰো আছিলে দুইজনীয়ে, আৰু সেইবাবে দুইজনী দোকানলৈ বুলি গ'লোঁ। তাৰপিছত দোকানত যিহেতু মানুহ ভিৰ হৈ আছিলে, দুইজনী অকণ টাইম বহি দিছোঁ। মানুহ বেছি ভিৰ হৈ থাকিলে বস্তুবোৰ চোৱাত যিহেতু অসুবিধা হয় অলপ, সেইবাবে। তাৰপিছতে বায়ে কাপোৰ এযোৰ চাই আছিলে বিহু বুলি, তাই যিহেতু ঘৰত যাবগৈ। তাৰপিছত তাৰ পৰা আহি আমি ভাত খালোঁ। ভাত খাই আজি বহুত আইটেম আছিলে, যিহেতু আলহী আহিছিলে ঘৰত। তাৰপিছত দুইজনী গ'লোঁ পিজ্জা, বন, কেক, তেনেকৈ আমাৰ ওচৰৰে বৌ এজনীয়ে শিকায়। তাতে কেক নাই শিকা বাৰু, কেক যিহেতু বনাওঁৱেই। পিজ্জা, ডনাট, তেনেকৈ বিস্কুট তেনেকৈ শিকায়, সেইকেইটাক শিকিছিলোঁ আমি। আৰু তাতে গ'লোঁ। কি লাগে, কি বনাইছা এইটো? কি বনাইছা? ডোনাট। পিজ্জা খাবা? কোনটো? আৰু যদি কোনোবাই শিকিম বুলি ভাবিছে, তেন্তে বৌৰ লগত কণ্টেক্ট কৰিব পাৰে। ফেচবুকত ড্ৰিমি দেৱী বুলি আছিলে, আৰু মায়ঙতে শিকায়, তেওঁ ঘৰতে শিকায়। তেওঁ পিজ্জা, বিস্কুট এইবোৰৰ অৰ্ডাৰো লয়, অৰ্ডাৰো কৰিব পাৰে। আৰু আজিলৈ আমাৰো শিকা হ'ল, আৰু শিকি উঠি আমিও ঘৰলৈ বুলি আহিলোঁ। আজিলৈ ভিডিঅ'টো ইমানেই আছিলে। আকৌ নতুন এটা ভিডিঅ'ত সকলোকে লগ পাম। ধন্যবাদ।